বিহুৰ বতৰ সকলো ভালে আছে। মোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক উল্লাস জনালোঁ। এয়া বিহু বুলি প্ৰথমবাৰ পকা লাৰু বান্ধি আছোঁ আমি সকলোৱে। যিবোৰ মই বস্তু বনাওঁ আপোনালোকক সকলো দেখা যাওঁ, আপোনালোকে চাই যাব প্লিজ। এয়া আমাৰ লাৰু বন্ধা কমপ্লিট হৈ গ'ল। এতিয়া অলপমান ইয়াতে গুড়া দিছোঁ, তেতিয়া টাইট হ'ব লাৰুকেইটা। পকা লাৰু বুলি কয় অসমীয়াত। এয়া আমাৰ বিহু বুলি ক'লে সকলো বনাব লাগিব। আপোনালোকে যিবোৰ বস্তু বনাওঁ আপোনালোকক সকলো দেখাই যাম। আপোনালোকে অকণ অকণ সকলো চাই যাব। সকলো মই অলপ অলপ সকলোৰে দি যাম ভিডিঅ'। আপোনালোকে প্লিজ চাই যাব। আৰু নতুনকৈ কোন আহিছে মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া বন্নি চাউল গুড়া খুন্দি আছে। গুড়া খুন্দা হ'লে পিঠা পুৰিম মই। এয়া হৈছে তিল্লা পিঠাৰ গুড়া। আজি আমি তিল্লা পিঠা বনাম আৰু যি বনাওঁ চববোৰে অলপ অলপ দেখাম। প্লিজ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰি দিব আৰু সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। মই পিঠা বনালোৱে। এতিয়া আকৌ পিঠা বনোৱাৰ পিছত চিৰা বনাম, আপোনালোকে চাই যাব। এই সম্পূৰ্ণ হৈ গ'ল চিৰা বনাবলৈ। ইয়াতে চেনি দিম, তাৰপিছত ভাজিম, হৈ যাব চিৰা। চিৰা ভাজাটো মই দেখাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব প্লিজ। মই লাৰুৱে বান্ধিব লগা হ'ল, মায়ে চিৰা ভাজিল, দেখাব নোৱাৰিলোঁ। প্লিজ বেয়া নাপাব। এয়া লাৰু ভাজি আছোঁ, তাৰপিছত লাৰু এয়া ভাজি হৈ গ'ল। বেছিকৈ নাভাজিব, খৰ গ'লে লাৰু বান্ধিব নোৱাৰিব। আৰু সকলোৱে জানে ন ৰান্ধিব, আৰু ইমানকৈ কোৱা আৰু অলপ দেখাইছোঁ যিহেতু আপোনালোকে বেয়া নাপায়। আৰু সকলোৱে জানে বস্তুটো ইমান দীঘল কৰা নাই, সেইকাৰণে। এয়া আমাৰ লাৰু বন্ধা শেষ হ'বই আৰু নেক্সট ভিডিঅ' আপোনালোকক লগ পাম। এইখিনিতে ভিডিঅ'টো সামৰি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাবচোন, ইমান কষ্ট কৰি বনাওঁ মই।